মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ এখনি আবেদন লৈ আহিছোঁ। আবেদনখনি Hslc 2020 চনত আহিছিল। আহচোন আমি আবেদনখনি চাওঁ। প্ৰশ্ন: তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক খেল ধেমালিৰ অধিক সা সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদিকা হিচাপে এখন আবেদন লিখা। উত্তৰ: প্ৰতি মাননীয় অধ্যক্ষ মহোদয়, ক ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয় দিনাংক তোমালোকে দি ল'বা। খেল বিভাগৰ ভাৰপ্ৰাপ্ত শিক্ষক মহোদয়ৰ জৰিয়তে বিষয় খেলা ধূলাৰ অধিক সা সুবিধা প্ৰদানৰ বাবে আবেদন। মহাশয়, বিনীতভাৱে জনাওঁ যে বৰ্তমানলৈ আমাৰ বিদ্যালয়ত খেলা ধূলাৰ যিখিনি ব্যৱস্থা আছে, ছাত্ৰ ছাত্ৰীৰ চাহিদালৈ চাই সি পৰ্যাপ্ত নহয়। আজি বহুদিন ধৰি খেলা ধূলাৰ নতুন সা সঁজুলিও কিনা হোৱা নাই। ইতিমধ্যে আগৰ সামগ্ৰীসমূহৰ বেছিখিনিয়ে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। আনহাতে খেলপথাৰখনৰো ব্যৱস্থা ভাল নহয়। ইয়াকো উন্নত কৰাৰ প্ৰয়োজন হৈছে। এতেকে এই অসুবিধাসমূহ আঁতৰাই খেলা ধূলাৰ অধিক সা সুবিধাৰ ব্যৱস্থা হাতত ল'বলৈ বিশেষভাৱে অনুৰোধ জনালোঁ। অনুগ্ৰহ কৰি অনুৰোধ ৰক্ষা কৰি মোক বাধিত কৰে যেন। এয়ে মোৰ মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা। ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰী ক খেল বিভাগৰ সম্পাদিকা বিদ্যালয় গ। ধন্যবাদ।